কিয় এনেকুৱা ইমান ধুনীয়াকে মই লাগিছিলে অকমান আমি খানাপাৰা বাছ আমাৰ বাছ আহি পোৱা নাই আমি ৰৈ আছো বাছত উঠি ললো বিয়ালৈ যাওঁ নামিলো শিৱসাগৰ এয়া অৱস্থা বেয়া একদম বিৰাট দীঘল জাৰ্ণি মোৰ আমাৰ বিশ্বদাই ল'ব আহি আছে क्या शिवसागर का STC बस स्टैंड আমি গৈ আছো শিৱদৌল ফাৰ্ষ্ট টাইম আহিছো মই খুব ভাল লাগিছে এয়া ললো চাকি ধূপ আৰু কিবা দি লওঁ আজি দেখিলো আৰু বিচৰা যাওঁতে চাই লওঁ দেখুৱাই আছো আপোনালোকক মই এক্সাইটমেণ্টতে ক'বই পৰা নাই খুব চাব মন আছিলে চ' প্ৰথমবাৰ দেখিছো উৰুৱাই দিয়কচোন আকৌবাৰ সঁচাকে দেই বা বেলেগ বনাইছিলে কিন্তু সেইটো বিষ্ণুদৌল ইয়াৰ ভিতৰত নোসোমা আৰু যিহেতু তাত সোমাই আহিলে বাহিৰে বাহিৰে চাওঁ বলক মই কিন্তু খুব ভাল পাইছোঁ দেই মই এনেকুৱা বস্তুবিলাক চাই সঁচাকৈ বহুত ভাল পাওঁ কাৰোবাৰ কাৰণে খুব মানে হেৰি হয় ন মানে কিছুমানে আহি থাকে ধৰক চাইছে আগতে কিবা হৈছে কিন্তু মোৰ কাৰণে খুব মানে নতুন মানে মই প্ৰথমবাৰ দেখিছোঁ সৰুৰ পৰা যিহেতু পঢ়িহে আছিলোঁ মই অহাই নাছিলোঁ আৰু আজি আহিছোঁ আহি লগে লগে ভিডিঅ' কৰিছোঁ মই মানে মোৰ যিহেতু মই জাৰ্ণি কৰি আহিছোঁ যদিও মোৰ প্ৰথমবাৰ ভাগৰো লগা নাই খুব ভাল লাগিছে মোৰ চাই আৰু মই আজি গোটেইকেইটা চাইহে যাম তাকো মই অংকুস্মিতাৰ বিয়া বুলি চাবলৈ পাইছোঁ নহ'লে আহিলোহেঁতেন আৰু কেতিয়াবা কিন্তু সদায় আহিম বুলি অহা নহয় সেইটো দেৱীদৌল সেইটো আমি ফ্ৰণ্টৰ পৰা চামগৈনে এতিয়া আহিলোঁ পুখুৰীটো চাবলৈ খুব ডাঙৰ পুখুৰীটো মোৰটোত ভালকৈ নাহে সেইটো আহিছে এটা ইমান ধুনীয়া লাগিছে প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ পুখুৰী এতিয়া আমি ব্ৰেকফাষ্ট কৰিব সোমাইছোঁ ৰখৰাজ হোটেল ব্ৰেকফাষ্টটো কৰি লওঁ কি অৰ্ডাৰ দিলোঁ কি মই প্লেন দোচা আৰু চাৰে আপোনালোকে কি দিছে চলে বেচৰা তাৰ আগতে আমি এইটো খাই আছোঁ দুইটাই শিৱসাগৰৰ পৰা বলিয়া হৈ গৈছে পূৰা খাইছোঁ মিঠাই বোলে বহুত টেষ্টি হেনো খাওঁ ময়ো খাই চাওঁ মই টেষ্ট কৰিম
ভাল 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 গ'ল খানা মোৰ দোচা বিচৰা চলে বতৰা খালে বিচৰা ৰ'ব পৰা নাই সাৰৰ চলে বতৰা লাভ হৈ এইবোৰে পিন্ধে কালি মই স্পিকাৰ বিচাৰি সেয়া আহি পালোঁ তলাতল ঘৰ চাওঁ ইয়াত সোমাব নিদিয়ে নেকি বন্ধ কৰি থৈছে নেকি কি বন্ধ নাই দুখৰ কথা ৰং সেইটো কি তলাতল ঘৰ খোলা নাই মই যাব নাপালোঁ মোৰ এখন বেয়া যাব নাপালোঁ কৰোণাৰ দিনৰ পৰাই বন্ধ হৈ আছে এতিয়ালৈকে খুলিয়ে দিয়া নাই সেইটো কাৰণে ঘূৰি ঘূৰি যাওঁ মোৰ বহুত মানুহ আহিছে কিছুমান মানুহ চব ঘূৰি ঘূৰি গৈছে ঘূৰি যাওঁ আৰু এতিয়া আমিও কিন্তু কি কৰিম নেক্সট যাওঁ ৰংঘৰ চাওঁ খোলা আছে নে নাই তাতে অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু বেয়া লাগিছে চক এইটোও বন্ধ খুলি নাই দিয়া মই এইটোও চাব নাপালোঁ দুটা চাব নাই পোৱা চব খুলি দিলে এইকেইটা কিয় খুলি দিয়া নাই বুজি পোৱা নাই চাবও নাপালোঁ মোৰ বহুত সেনেকৈ চাওক মোৰ নিচিনাকৈ পূৰা আপোনালোকেও চাওক খুলি দিব লাগে এতিয়াতো গৈছে ন কৰোণা চৰোণা ইমান মানুহ আহি ঘূৰি গৈছে হয় নহয় হ'ব এতিয়া আপুনি অংকুচিতা বিয়াত পিন্ধিব এইটো নালাগে এই দুজনৰ বজাৰ গুৱাহাটীত কৰি নহ'ল অংকুচিতা বিয়া বুলি আকৌ শিৱসাগৰতো কৰিছে দুইটাই আমি ক'ত আহি আছো আমি টিংখাং আহি আছো টিংখাং ক'লৈ যাম বিয়ালে কাৰ বিয়া অংকুচিতা মাহী আমি গৈ আছো এতিয়া টিংখাং আপোনালোককো দেখাই যাম এতিয়া আমি শিৱসাগৰৰ পৰা গৈ আছো ৰ'দে আমাক পিছাৰা নাই আৰু কালি যিহেতু টোপনি ক্ষতিৰ কাৰণে একদম চকুকেইটা মেলিবই পৰা নাই টোপনি ধৰি আছে অকণমান দেৰি টোপনিয়ে গৈছিলোঁ বৰ ধুনীয়া ৰাস্তাটোৰ কথা কি ক'ম আৰু মই ভালকৈ ভিডিঅ' কৰিব পৰা নাই টোপনি গ'লোঁ কাৰণে এতিয়া কৰিম আৰু জাষ্ট মানে আমি এতিয়া চাহ একাপ খাই যাম ইয়াতে হোটেল এখন দেখিছোঁ আনিব গৈছে চাহ আৰু বিস্কুটে ইয়াতে খাই আমি গৈ আছোঁ ধুনীয়া ধুনীয়া ভিডিঅ' দেখাই যাম আপোনালোকক প্ৰথম এণ্ট্ৰি দেখা মই যে কোৱাই নাই কি কৰি আছে পাব হৈছে আৰু হা পামগৈ আৰু ধুনীয়া সঁচাকৈ বৰ ধুনীয়া গান থাকে দেই অংকুচিতা ধুনীয়া বস্তু সোমাই গৈছে অংকুচিতা গৈ ঘৰলৈ বিয়া খাবলৈ আহিছে বৰ কষ্ট আহিছে দেই বৰ দূৰ গাত ফুৰিবা সুদূৰ গুৱাহাটীৰ পৰা কিন্তু ৰাস্তাকেইটা বেয়া নহয় খুব ধুনীয়া এতিয়া আমাৰ গাড়ীখন পাৰ্ক কৰিব ইয়াৰ পিছত আমি এটি এটিকৈ নামি যাম লা 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 জোতা পিন্ধাব পাৰে মই নোৱাৰিলো এতিয়া বাপেকে পিন্ধাইছে পাৰিব নাই পাৰিলে জোতা পিন্ধাব পাৰিলে নি বান্দৰ সিয়ে নচাব পাৰে আমি ক'ত বাচ্চা জোতা পিন্ধাব অংকুচিতাৰ ঘৰৰ ভাল আৰু আগফালে বাগানখন ন মন গ'লে চামেলি তাত চাহপাত ছিঙিব লাগে আমি সোমাইছো এয়া পেণ্ডেলটো ৰাস্তাত কিয় এনেকুৱা ইমান দেখিছে মই লাগিছিলে অকমান
আকৌ ৰাতি পুতি চাই দেখোন লাল চাহ মিঠৈ দিলে চিনাকি পাব অংকুস্মিতা এনেকে চাই লৈছো কোনো কনা নাই ফূৰ্তি কইনা এইজনী আমাৰ বেটি ক'ত গ'ল হাই হাই এতিয়া আমি দুজনী আহি আছো আৰু এই আমাক পুৰা বাগান দেখুৱাই আছে ন আমি তোমালোকৰ অংকুবাৰ বিয়া খাব আহিছো না সেইটো কাৰণে এই মোক পুৰা দেখুৱাই আছে সিহঁতৰ এইটো চাওঁ খুব ভাল লাগিছে খুব ধুনীয়া ন তোমালোকৰ এতিয়া মোক এই ৰিলচটো বনাই দিব গৰুবিলাকৰ ইমান হেৰি ধুনীয়াকৈ খানা দেখিছে নে খাইছে পেটকেইটা সাজ পাই গৈছো কইনাই কাম কৰি আছে দেই কামিলা দেই এতিয়া আমি ইয়াৰ পৰা যাওঁ আজি কাইলৈ আহিম কালি আপোনালোক দেখাই অৱস্থা এজনী অৱস্থা বাই বাই কাইলৈ লগ পাম আমি বিয়া ঘৰত নাথাকিলো তাত বহুত মানুহ যিহেতু মানুহ বেছি থাকিবলৈ আমি ইয়ালৈকে গুচি আহিলোঁ বিশ্বদাহঁতৰ ঘৰলৈ আৰু তাতে আজি হাঁহ আছিলে হাঁহৰ লোভ এৰি আমি ক'ত আৰু বিয়া ঘৰত থাকিম বৈ বনাই আছে দেখাই আছো এয়া আমাৰ জুইত এয়া আমাৰ হেল্পাৰ কামলাবাই কি ধুনীয়া জুই একদম পুৰা ধুনীয়াকৈ হাঁহ সিজি আছে জুই পালে একো নালাগে সেইকাৰণে মই জুইৰ ওচৰত পুৰা বহি আছোঁ মজা আছে জুই লৈ আছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি এতিয়া যে বনাই মেলি হয় খাই শুই যাম বিৰাট টায়াৰ্ড মানে একদম ভাগৰ লাগিছে যিহেতু ৰাতি আহিলোঁ ৰাতিৰ বাছত আৰু কেনেকুৱা হয় টোপনি ক্ষতি আকৌ ৰাতিপুৱা ওলাই গ'লোঁ যিহেতু অকণমান শিৱসাগৰখন চালোঁ তাৰপিছত আকৌ বিয়ালৈ গ'লোঁ আহি আকৌ বিয়া ঘৰত এনেকৈ থাকি মেলি এতিয়া যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ নেক্সট বিয়াৰ ভিডিঅ' দি আছোঁ তেতিয়ালৈকে আপোনালোকে চাই থাকিব এতিয়ালৈ বাই বাই এইটো ৰহি হয় ন সাজৰ হয় এয়া হাঁহ আৰু এয়া বিশ্বত আগত ঠাণ্ডাৰ জুতি